हेलो गाइस अस्सलाम वालेकुम नमस्कार मोर नाम आब्दुल हाकिम मंडल আজি আন এটা টপিকৰ হৈতে আহিছো যেটো হল পিসিসি আজি পিসিসিৰ বিষয়ে আলোচনা কৰিম চাওক স্টার্ট কৰিছো ভিডিওটো আৰু ধৈৰ্য সহকাৰে ভিডিওটো সম্পূৰ্ণ চাব তেতিয়া পিসিসি কি ঘৰৰ কামত ব্যৱহাৰ যেতিয়া আপোনালোকে ঘৰ বনাব ঘৰ সপোনৰ ঘৰ বনাব পিসিসি মিস্ত্রি বা ঠিকাদাৰ বিলাকে যে পিসিসি দিব তেতিয়া আপোনালোকে গম পাব যে একচুয়ালি পিসিসি কিয় দিব লাগে সো সেই কাৰণে মই টপিকটো লৈ আহিছো সিম্পল হলেও মই বুজোৱাৰ চেষ্টা কৰিব যত্ন কৰিম চাওক মই ল্যাপটপৰ স্ক্ৰিনত আহিছো চাওক এটো পিসিসি মানে হৈছে প্লেন সিমেন্ট কনক্রিট ই এটা সিম্পল কনক্রিট লেয়াৰ য'ত সিমেন্ট স্যান্ড এগ্রিগেট ওয়াটার থাকে কিন্তু স্টিল রেনফোর্সমেন্ট রড না থাকে স্টিল রেনফোর্সমেন্ট বা রড য'ত না থাকে তাকে আমি কি কম পিসিসি বুলি কোৱা হয় সিম্পল ভাষাত কৈছো তাৰ মানে এতিয়া পিসিসি আমি কোড ব্যৱহাৰ কৰো চাওক এটা দিয়া আছে পিসিসি কোড ব্যৱহাৰ কৰা হয় চাওক ফাউন্ডেশন ফুটিংৰ তলত ফাউন্ডেশনৰ ফুটিংৰ তলত ব্যৱহাৰ কৰা হয় ফ্লোৰিংৰ বেস হিসাবে আমি কি কৰো পিসিসি ব্যৱহাৰ কৰো তাৰ পিছত রড বেস লেয়ার যেতিয়া আমি কনক্রিটৰ রড বনাও তাৰ আগতে আমি কি কৰো পিসিসি দি লও কি কৰো পিসিসি রড বেস লেয়ার বনাও বুজিলে তাৰপিছত ড্ৰেইন ফুটিং লেবেলিংৰ কামত প্লেন কৰাৰ কামত কি কৰো আমি পিসিসি ব্যৱহাৰ কৰো এতিয়া সহজ ভাষাত মেইন কামৰ এটো চাব সহজ ভাষাত মেইন আরসিসি আগতে বেস শক্ত মানে টান কৰিবলৈ পিসিসি ব্যৱহাৰ কৰা হয় কি কৰা হয় টান কৰিব কাৰণে পিসিসি ব্যৱহাৰ কৰে কোড যেতিয়া ৰেনফোর্সমেন্ট কাম কৰাৰ আগত ৰডৰ কাম কৰাৰ আগত সারফেসটো প্লেন আৰু মানে শক্ত কৰিব কাৰণে কি কৰা হয় পিসিসি ব্যৱহাৰ কৰা হয় তাৰপিছত কি কৈছে পিসিসিৰ একচুয়ালি মিক্স রেশিও কি থাকে সাধারণ 1:2:4 য'ত নেকি এটা সিমেন্ট দুটা বালি চাৰিটা এগ্রিগেট থাকিব লাগে